पर्बतजरायाव लामा जाब्रबथाय मैया पर्बतजरायाव गिख्रंथाव लामा जाब्रबथाय जानानै थाङो। साखा खबब्रै एल्ट' गारिया लामानिफ्राय बाबेनलांना गोग्लैहैदों। पर्बतजरा टिपखाइनिफ्राय महामाया फारसे फैबाय थानाय AS 17N 8981 एल्ट' साखा खबब्रै गारिया जोबोद गोख्रैथिजों फैबाय थानानै गोख्रैथिखौ दबथायनो हायैयाव लामा खेंखाय गिदिंनायाव खायथ्रायै बाबेनलांनानै गोग्लैयो। जाब्रबथायजों मोगा-मोगि जानाय एल्ट' कारनि सिङाव 7 सुबुंफोर दंमोन, नाथाय खाफाल मोजां बिसोरनि गेजेराव रावबो जोखोम जायाखै। बग्रिबारि पुलिस बिफाना जाथाय जायगायाव सौहैनानै नायबिजिरनायखौ जागायबाय। এটা এক্সিডেন্ট হৈছে ইয়াত মই মন্দিৰৰ পৰা ঘূৰি আহোঁতে চালোঁ যে এটা দুটা সৰু সৰু এটা এল্ট' গাড়ী এক্সিডেন্ট হৈছে। দুটা সৰু বাচ্চা আছিলে আৰু দুজন ছোৱালী আছিলে, এজন মাইকী মানুহ তাৰ ভিতৰত এজন আৰু এটা মানে মানুহ আছিলে। মুঠতে 5জন আছিলে। মুঠতে 5জন আছিলে। মানুহকেইটাকে ইয়াৰ পৰা ওলাই গৈছে? সকলে ওলাই গৈছে। ওলাই গৈছে। প্ৰত্যক্ষদৰ্শী হিচাপে সিহঁতে কোনফালে ক'ৰ পৰা আহিছিল আৰু কোনফালে গ'ল? এইটো আমি শুনা মতে ইফালেৰে যাওঁতে বেক কৰিছে গাড়ীখন, বেক কৰোঁতে তাত পেলাই দিছে। তাতে লাগিছিল, এইটো অনুমান কৰিব পৰা নাছিল। নহয় কিবা নিচাগ্ৰস্ত অৱস্থাত আছিলে এতিয়া নিচাগ্ৰস্ত নহয়, ভালে আছিল। এতিয়া যেতিয়া গ'ল তেতিয়া অকলে মানে এই ঠাইখনৰ নাম কি? এই ঠাইখনৰ নাম হ'ল টিপকাই ধুলানি। টিপকাই যোৱাৰ ৰাস্তা এইটো মহামায়া মন্দিৰৰ ওচৰত, এইটো ধুলানি বুলি কয়। এক্সিডেণ্টটো কি নিজে নিজে হৈছে? নিজে অকলে হৈছে। এতিয়া একো এক্সিডেণ্ট একো হোৱা নাই, কোনো ক্ষয়ক্ষতি হোৱা নাই? ক্ষয়ক্ষতি হোৱা নাই।